নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লে সো আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বা দেখুৱাব বিচাৰিছো ডিপিসি মানে কি আপোনালোকে হয়তো জানে যে মই ঘৰ বনোৱাই আছো আৰু এই ঘৰ বনোৱাত বহুত মোৰ অভিজ্ঞতা হৈছে ডিপিসি বস্তুটো কি ময়ো ভালকে জনা নাছিলো আগতে সো এতিয়া মই নিজে ঘৰ বনাই আছো সো কিছু সময় মিস্ত্ৰীৰ লগত থাকি আছো তাৰে মাজত বহুত নজনা কথা জানিবলৈ সক্ষম হৈছো আৰু মানে কিছুমান অভিজ্ঞতা হৈছে তাৰে মাজত এটা বস্তু সৰু বস্তু হৈছে ডিপিসি ঘৰ বনালে আসলতে দিব লাগে ডিপিসি ফুল ফৰ্ম কি ভিডিঅ'টো আৰম্ভ কৰো তেনেহলে বলক হেল্ল' বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল মোৰো ভালে মই ৰূপম ৰয় আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ৰূপম ৰয় স্কটিলে বন্ধুসকল আপোনালোকে সন্মুখত এয়া চাওক আপোনালোকে দেখিবলৈ পাইছে ইটা গাঁথনি কৰি থোৱা আছে এয়া চাওক আৰু এই ইটা গাঁথনিটোৰ ওপৰত একো ইমান পকি নাই আৰু চাওক এইটো ইটা গাঁথনিৰ ওপৰত 2 ইঞ্চি মান 1.5-2 ইঞ্চি মান পকি আছে আৰু এই পকিটোকে ডিপিসি বুলি কোৱা হয় ডেম প্ৰুফ কোৰ্স আৰু এই ডিপিসি কিয় ব্যৱহাৰ কৰিব লাগে আৰু কি কাৰণত আমি ঘৰ বনালে ব্যৱহাৰ কৰিব লাগে আপোনালোকে ঘৰ বনোৱাত ডিপিসি ব্যৱহাৰ কৰিছিলে নে নাই কৰা আৰু যদি এতিয়া আপোনালোকে নতুন ঘৰ বনাই আছে মিস্ত্ৰীৰ লগত আলোচনা কৰক আৰু ঘৰৰ ওয়ালৰ গাঁথনিৰ মাজত টাই বিমৰ পৰা ওপৰত যেটো থাকে মানে ঘৰৰ প্লেন লেভেলৰ টাই বিম থাকিলে ডিপিসি দিব নালাগে আৰু যদি ভিটাটোত টাই বিম ভিতৰৰ যোনখিনি ওয়াল গাঁথনি কৰিছে তাত যদি টাই বিম নাই তেনেহলে যদি ইটা গাঁথনি আছে তাত ডিপিসি দিবলৈ ক'ব বাহিৰৰ যোনটো বাউণ্ডাৰী থাকে তাতটো টাই বিম থাকেই মই জানো আৰু আপোনালোকও দিব টাই বিম দিলে ঘৰটো মজবুত হৈ থাকে কিন্তু কিছুমানে ঘৰৰ ভিটাৰ প্লেন লেভেলৰ ভিটাৰখিনিত টাই বিম নিদিয়ে মই যেনেকৈ টাই বিম দিয়া নাছিলো পাৰ্টিশন কেইটাত ঠিক তেনেকুৱা পাৰ্টিশনত যদি টাই বিম না থাকে ডিপিসি দিবলৈ প্ৰয়োজন হয় আৰু এই ডিপিসি কিয় দিব লাগে মই আপোনালোকক উদাহৰণ স্বৰূপে দেখুৱাই আছো সো প্ৰথমে আপোনালোকক দেখুৱালো এইটো ইটা গাঁথনিৰ ওপৰত পকা কোনো নাই আৰু ইটা গাঁথনিৰ ওপৰত পকি আছে এইটো চাওক এইটো যোনটো 2 ইঞ্চি পকি আছে এইটোকে ডিপিসি বুলি কোৱা হয় ডিপিসি মানে ডেম প্ৰুফ কোৰ্স এইখিনি কিয় লগোৱা হয় আমি যেতিয়া ঘৰ বনাও প্লেন লেভেল লৈকে এইখিনি যিখিনি থাকিব বস্তু পকি থাকিব মোৰ ইটা এইখিনি মাটিখিনি আকৌ পানী দি অকমান ডবাব লাগিব তো ডিপিসি লেভেল যোনটো ডিপিসি লেভেল আছে তাৰ তলত ঘৰৰ পকিটো থাকিব লাগিব আৰু এই ঘৰৰ পকিৰ তলত এইবিলাক যিবিলাক মাটি আছে বেছিভাগ সময়ত পানী তিতি থাকে আৰু ময়শ্চাৰাইজ থাকে এই ময়শ্চাৰাইজখিনি যদি আমি ডিপিসি নিদি ডাইৰেক্ট ইয়াৰ পৰা ইটা গাঁথনি দিওঁ ইয়াত চাওক এয়া ভিতৰৰ পৰা পানীখিনি ইটাই মানে টানি লৈছে এটো টানি আমাৰ এই ইটা গোটেইখিনি সম্পূৰ্ণ টানি লৈ যাব ওপৰলৈকে আহিব আৰু কিছু বছৰ পিছত যেতিয়া আমি ৰং সং কৰিম আপোনালোকে হয়তো দেখিছে কিছুমান ঘৰত ওয়ালত দেৱালত পাপৰৰ টাইপ মানে কেনেকুৱাকৈ উঠি আহে ৰংবোৰ কিয় উঠি আহে এইটো কাৰণে যদি আমি ডিপিসি নিদিও ডাইৰেক্ট তলৰ পানীখিনি বা ময়শ্চাৰাইজখিনি তিতি থকাখিনি আমাৰ এই ওয়ালটোৱে টানি লয় আৰু টানি শেষত ওয়ালখন বহু কেইবা বছৰ পিছত বেয়া হৈ যায় আৰু যদি আমি ডিপিসি লগাও তেনেহলে তলৰ পানীখিনি বা ময়শ্চাৰাইজখিনি ডিপিসিৰ ওপৰত আহিব নোৱাৰে বা টানিব নোৱাৰে ই ব্লক কৰি দিয়ে কেতিয়াবা এইটো আপোনালোকে সাধাৰণ এনে কংক্ৰিটৰ যোনটো ঢালাই টাইপ বনাব পাৰে বা এইটো যেতিয়া ঢালাই কৰে তাত কেমিকেল ওয়াটাৰপ্ৰুফ কেমিকেল মিক্স কৰি আপোনালোকে এই ডিপিসিটো দিব পাৰে এনেকৈ দিলে তাৰ মানে ওপৰত পানীখিনি নাহে এইভাবে ঘৰৰ প্ৰতিটো ঘৰৰ মানে ওয়ালৰ কিছত ডিপিসি ব্যৱহাৰ কৰিব লাগে আৰু যদি টাই বিম থাকে প্লেন লেভেলৰ গোটেইখিনি ওয়ালৰ মাজত এইখন হৈছে মোৰ ঘৰৰ প্লেন লেভেলৰ বাহিৰৰ ভিটাৰ যোনটো বাহিৰৰ ওয়াল এয়া চাওক এইটো মাটিৰ লগত মিলি আছে এইটো মাটি মোৰ এয়া টাই বিমৰ পৰা গাঁথনি আছে গাঁথনিৰ পৰা আৰু এটা টাই বিম দিছো ডাবল দিছো তলত এটা ওপৰত এটা এতিয়া চাওক আপোনালোকে এই টাই বিমটোৰ ওপৰত কোনো ডিপিসি নাই মই ডাইৰেক্ট ওয়াল গাঁথি দিব দিছো ইয়াত ডিপিসিৰ দৰকাৰ নাই কাৰণ এই টাই বিমটোৱে এই যোনটো এইখিনি পানী ভিতৰত তিতি থাকিব সেইখিনি টাই বিমটো ইয়াত ব্লক কৰি দিব বা বেছি শুকিব নোৱাৰে তো ইয়াৰ পৰা ওয়ালখিনিয়ে বেছি টানিব নোৱাৰিব পানী শেষত ওয়ালটো বহুত দিনলৈকে লাষ্টিং কৰি থাকিব সো সেইখিনি বস্তু আপোনালোকে ঘৰ বনালে অকমান গুৰুত্ব দি চাব কিন্তু ওয়ালখিনি আমি নিজৰ যোনটো দেহ পৰিশ্ৰম কৰি টকাৰে বনাও ঘৰখিনি যাতে ঘৰখিনি বহুত দিনলৈকে থাকে সেইভাবে কিছুমান বস্তু আমি গুৰুত্ব দিব লাগে সো আপোনালোকে গুৰুত্ব দিব বস্তুটোৰ ওপৰত সো বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব আৰু যদি ভাল লাগিছে লাইক শেয়াৰ কমেন্ট কৰি কমেন্টৰ মাধ্যমে জনাব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব সো বাই বাই বন্ধুসকল সকলোৱে ভালে থাকক